কুৱেশ্যন 1 কোন চনৰ আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? শুদ্ধ উত্তৰটি হ'ব 1960 চনত। কুৱেশ্যন 2 পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? শুদ্ধ উত্তৰটি হ'ব পশ্চিম অসমত অসমীয়া ভাষাটো কামৰূপী ভাষাৰূপে পৰিগণিত। কুৱেশ্যন 3 ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বতশাৰী কি? শুদ্ধ উত্তৰটি হ'ব বৰাইল পৰ্বত। কুৱেশ্যন 4 অসমত কিমান শতাংশ লোকে অসমীয়া ভাষা কয়? শুদ্ধ উত্তৰটি হ'ব 60% অধিক লোকে অসমীয়া ভাষা কয়। কুৱেশ্যন 5 অসমৰ পাহাৰীয়া জিলা দুখন কি কি? শুদ্ধ উত্তৰটি হ'ব অসমৰ পাহাৰীয়া জিলা দুখন হ'ল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ। কুৱেশ্যন 6 অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? শুদ্ধ উত্তৰটি হ'ব অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। কুৱেশ্যন 7 ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰটি হ'ব ৭২০ কিলোমিটাৰ। কুৱেশ্যন 8 অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়? শুদ্ধ উত্তৰটি হ'ব কামৰূপ গ্ৰাম্য। কুৱেশ্যন 9 অসমত মুঠ চাহ বাগিচাৰ সংখ্যা কিমান? উত্তৰ অসমত মুঠ চাহ বাগিচাৰ সংখ্যা হ'ল ৮৪৮খন। কুৱেশ্যন 10 অসমৰ বৃহত্তম চাহ বাগিচাখন কোনখন? শুদ্ধ উত্তৰটি হ'ব মোনাবাৰী চাহ বাগিচা।